কেতিয়াবা কিছু মানুহৰ কথা কিছুমান শব্দ সেউজী জোনাকৰ দৰে হিয়াৰ আকাশত দীপ্তি দিয়ে। তেনেকুৱা এজন মহান ব্যক্তিত্ব ভাৰতৰ গৰ্ব টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা। তেওঁৰ জীৱনৰ কথা, তেওঁৰ চিন্তা আমাক উৎসাহ দিয়ে, আগুৱাই যাবলৈ প্ৰেৰণাৰে পূৰ্ণ কৰে। আজিৰ এই ভিডিঅ'টোত আমি শুনিম ৰতন টাটাৰ 20খন অনুপ্ৰেৰণাদায়ক উক্তি, যিবোৰ আপোনাৰ মন, মানসিকতা, জীৱনৰ পথ আৰু ভাৱনাক সলনি কৰিব পাৰে। তো বলক আৰু পলম নকৰি আমাৰ প্ৰেৰণাদায়ক ভিডিঅ'টো আৰম্ভ কৰোঁ। যি সিদ্ধান্ত আপুনি লয় তাক বিশ্বাস কৰক। যি সিদ্ধান্তত বিশ্বাস নাই সেই সিদ্ধান্তে নিজৰ গতি বন্ধ কৰে। যদি তুমি আজিকালি তেজস্বী কিছু নকৰা, কাইলৈ তুমি সাধাৰণ হ'বা। ব্যৱসায়ত টকা আহে যায়, কিন্তু নিজৰ নৈতিকতা এদিনো নুখুন্দাবা। সফলতা গন্তব্যস্থল নহয়, ই এটা যাত্ৰা। ভুল কৰাটো স্বাভাৱিক, কিন্তু সেই ভুলৰ পৰা শিকাটো অমূল্য সম্পদ। আপোনাৰ ধন কিমান আছে সেয়া গুৰুত্বপূৰ্ণ নহয়, আপুনি কিমান দিব পাৰিছে সেয়াই সঁচা মূল্য। জীৱনত সকলো সময়ত সুযোগ আহে, চকু মেলি চিনাক্ত কৰিব লাগে। যি সময় নষ্ট কৰে সেয়েহে নিজৰ জীৱন নষ্ট কৰে। নিজৰ সপোন পূৰণ কৰিবলৈ ভয় নাখাব। ভয় আপোনাৰ আগত থকা দুৱাৰখন বন্ধ কৰে। আপোনাৰ মন যি কামত হবি দিয়ে সেই কামটোহে আপোনাৰ সঠিক পথ। সপোন দেখাৰ সাহস থকাটো সদায় সহজ নহয়, কিন্তু ৰতন টাটাৰ কথাবোৰ জীৱনৰ নতুন বাট দেখুৱায়। আহক এতিয়া শুনো বাকী অনুপ্ৰেৰণামূলক উক্তিসমূহ, যি আপোনাৰ আত্মা জগাই তুলিব। আমি সকলোৰে বাবে ভাল নকৰিব পাৰোঁ, কিন্তু কিছুমানৰ বাবে কৰাটো যথেষ্ট। নিজৰ আত্মবিশ্বাসে আপোনাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব। সপোন দেখিবলৈ বয়স বা সময় কোনো বাধা নহয়, সাহসেই একমাত্ৰ চাবিকাঠি। আপোনাৰ মনত থকা ব্যক্তিত্ব হোৱাৰ সাহস ৰাখক। ব্যৱসায়ত লাভৰ আগত বিশ্বাস আৰু আদৰ্শক ৰাখক। অহংকাৰ সফলতাক ভাঙি পেলাব পাৰে। সতেজ থাকক, নম্ৰ থাকক। আপোনাৰ কামৰ সৈতে ভাল পোৱা থাকা, যি নহয় তাক ত্যাগ কৰক। চিন্তাত হোৱা মানে আগুৱাই যাব নোখোজা। চিন্তাই আপোনাক নৱ নৱ সৃষ্টি দিব। অকল নিজৰ বাবে নহয়, আনৰ বাবে জীয়াৰ মাজতেই জীৱনৰ অৰ্থ আছে। ভয়ক পাৰ কৰা সাহস থাকিলেহে জীৱনত সফলতা স্পৰ্শ কৰিব পাৰি। বন্ধুসকল, জীৱনত কেতিয়াবা আগবাঢ়িবলৈ এটা কথা মাত্ৰেই যথেষ্ট। ৰতন টাটাৰ এই কথা, এই বাণী যদি আপোনাৰ অন্তৰৰ গভীৰলৈ প্ৰৱেশ কৰে, বিশ্বাস কৰক আপোনাৰ জীৱন সলনি হ'ব পাৰে। কোনো দিনো হেঁপাহ, বিশ্বাস আৰু সাধনাৰ আচল এৰি নিদিব। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰক, কমেণ্ট কৰক কোন উক্তিখনে আপোনাক আটাইতকৈ বেছি স্পৰ্শ কৰিলে। আৰু এনেকুৱাই অনুপ্ৰেৰণাদায়ক ভিডিঅ' আগন্তুক সময়ত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি সময়লৈ বিদায়। আপোনাৰ জীৱন সুন্দৰ আৰু সফল হওক। ধন্যবাদ।